Brinsida ahi pai gol pura moto vlogging setup pura lagai lise. Pura moto vlogging koibo. Vlogging set lagai aisu ami. Helmet to poi lagi aisle. Bhargav blogger iti notun video ta. Aji goisu Maha Mrityunjay mondir ekdom moza hobo video ta. Aru efale sok amar ghor ahile mane bortoman ahi pale. Brinsida মানে পৰি সকলোৰে পৰিছে সব গম পাই মানে ব্ৰিন্সিদা আৰু মোৰ যিমান সাবস্ক্ৰাইবাৰ আছে সব ব্ৰিন্সিদাৰ সাবস্ক্ৰাইবাৰ হৈয়ে থাকে হয় না ব্ৰিন্সিদা আৰু সেই ব্ৰিন্সিদা একচুয়ালি মানে ব্ৰিন্সিদা আজি কইবা মোটো ব্লগিং আৰু এফালে হেলমেট চেলমেট থৈ লৈছে পুৰা মোটো ব্লগিং সেটআপ লগাই লৈছে গোপ্ৰ নাই বাৰু এনেকে লগাই লব ওইয়া আৰু ৰাইডিং হ'ব গৈ আছে আৰু হেলমেট লৈ লৈছে ব্ৰিন্সিদা হেলমেট লৈ ললে আৰু অলপ Assam Kaziranga Rashtriya Udyan সকলোৱে নিশ্চয় চিনি পায় দেশ বিদেশৰ মানুহ আহে চাবলৈ এতিয়াও বিভিন্ন মানুহ আহি আছে আৰু এই আছে মেইন গেট গড় জুম কৰি দিম বাৰু গড় ওলাই গলে ইয়া গড় দেখিছে মই জুম কৰি দিম বাৰু আৰু ইয়া গড় মানে আশা আছিলে গড় চাম গড় ওলাই গ'ল আৰু ইয়া গড় ভালকে জুম কৰিব পৰা নাই কাৰণ বহুত দূৰত আছেতো চ' সেইয়া গড় কিন্তু দেখি পাইছো চকুৰ পৰা বাৰু মানে মইতো সুন্দৰকৈ দেখি পাইছো কিন্তু কেমেৰা কোৱালিটিটো ইমান ভাল নহয়তো চ' সেইয়া ঘৰ চাই চাহ খাই আছো আৰু এই আছো আহি পাই গ'লো বৰ্তমান আৰু পাইছো আৰু ঘৰতে আছে আৰু চব লৈ ললো হয় নে চাকি বন্তি লৈ ললো টকা চকা লৈ ললো ধুনীয়াকে এতিয়া গৈ আছো আমি পূজা কৰিবলৈ যাওঁ আৰু तेरे नाम की जोत ने सारा लिया तमस मेरा চাকি জ্বলাইছে মান চাপিলোৱা মহা মৃত্যুঞ্জয় মন্দিৰ খুব ধুনীয়াকৈ জ্বলাই আছে চাকি মন্দিৰ বৰ্তমান বন্ধ হৈ আছে আৰু আমি গৈ আছোঁ বৰ্তমান ফটোকে উঠিবলৈ আৰু 1:30 বজাত মন্দিৰ খুলিব তেতিয়াহে শৰাই দিব পাৰিম শৰাই লৈ আছোঁ এতিয়া কি কৰিম তাকে ভাবি পোৱা নাই আদিদেৱ শংকৰা तेरे जाप के बिना चले ये सांस किस तरह जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आंख मूंद के चला तेरे नाम की जोत ने सारा लिया तमस मेरा नमो नमो शंकर भोलेनाथ शंकर जय प्रियो नाम शंभो जय शिवाय
খুলিছে এতিয়া চব ৰাইজৰ সমাগম আমাৰ ইয়াৰ ঘৰলৈ লৈ আছোঁ প্ৰসাদ এতিয়া মহা মৃত্যুঞ্জয় মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিম ফাইনেলি আমি ওলাই আহিলোঁ শৰাই ফাইনেলি শৰাই চৰাই ওলাই আহিলোঁ একদম নথৈ আনন্দিত হৈছে একদম আনন্দ পাইছোঁ আপোনালোকেও আহক মহা মৃত্যুঞ্জয় মন্দিৰ নগাঁৱত আছে নগাঁৱৰ পৰা যাব লাগে লেফ্ট চাইডে 3 কিলোমিটাৰ জাষ্ট যাব লাগে পৰিৱেশটো আৰু সকলো ৰাইজে লাইন কৰি ভাল লাগিছে এতিয়া আমি গৈ আছোঁ গাইজ আমি বৰ্তমান মহা মৃত্যুঞ্জয় মন্দিৰত আছোঁ আৰু পূজা কৰিলোঁ ধুনীয়াকৈ এতিয়া বৰ্তমান আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু আপোনালোকক সমগ্ৰ ইয়াত আহিছে প্ৰসাদৰ পৰা আমি আদি কৰি সকলোবোৰ বস্তু ইয়াতে মহা মৃত্যুঞ্জয় মন্দিৰ দিয়াৰ পৰা পূজা কৰিছে অতি ধুনীয়া অতি সুন্দৰ হৈছে ভিতৰৰ প্ৰৱেশ কৰিলোঁ খুব ভাল লাগিছে আৰু আপোনালোকে আহক ইয়াত চাইন দিয়া থাকে 8টাৰ পৰা 10টা পৰিছিলে 11টাৰ পৰা 12টা পৰিছিলে এটা 8টা লৈকে খোলা থাকে আপোনালোকে আহিব পাৰে আহি এই শিৱৰ ভক্ত সকলো ৰাইজ সকলো আহি ইয়াতে চাকি বন্তি জ্বলাই নিজৰ মনটো নথৈ আনন্দিত কৰিব পাৰে খুব ভাল লাগে ইয়াত প্ৰসাদ বিতৰণ কৰা হয় মহা মৃত্যুঞ্জয় মন্দিৰ আৰু আমাৰ এতিয়া লাঞ্চ টাইম হৈ গ'ল আজিৰে যদি মোৰ আপোনালোকক ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে প্লিজ লাইক কৰি দিব আৰু তাতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় আছাম বাই বাই আৰু ব্ৰিঞ্চিদাৰ পৰা কিবা এটা সুধি লওঁ গাইজ আজি আমি ভাৰ্গৱে মই বহুখিনি কিলোমিটাৰ গ'লোঁ 280 কিলোমিটাৰ আমি ডিষ্টেঞ্চ গ'লোঁ আমাৰ এইখন নতুন বাইকখন 125 পালচাৰখনত আৰু ব্ৰিঞ্চি ব্লগ বুলি লিখা আছে ইউটিউব চেনেলটো চাব আৰু ভাৰ্গৱ ব্লগ আছাম চাব আৰু ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব আপোনালোকে কমেণ্ট কৰিব তেখেতৰ চেনেলত আৰু আজিৰ ব্লগটো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় অসম বন্দে মাতৰম ভাৰত মাতা কি জয়